everyone, আজি আমি পথাৰলৈ আহিছোঁ। দেখিছে নহয় কিমান সুন্দৰ ভিউ পথাৰৰ, কিমান সুন্দৰ ঠাণ্ডা ঠাণ্ডা বতাহ। গোসানী আজি প্ৰথমবাৰ পথাৰলৈ আহিছে। গোসানী আজি প্ৰথম গোছ ল'ব। দেখিছে নহয় তাই কি কৰি আছে। পথাৰত গোছ ল'বলৈ আহিছোঁ আমি আজি। প্ৰথম পথাৰত নামিব আনন্দত পাৰ নাইকে গোটেইজনী। এয়া মায়ে যা যোগাৰ কৰিছে মানে প্ৰথম গোছ ল'বলৈ। যেনেদৰে যা যোগাৰবিলাক কৰে আৰু তেনেদৰে কৰিছে আৰু মই ইমান ভালকৈ নাজানো নহয়। তাৰপিছত আৰু গোসানীক লৈ কঠীয়া ৰুব আৰু আইতাকৰ পিছত গোসানী উঠে প্ৰথম কঠীয়া ভুই ৰুব গোসানীজনী। সেইবাবে মায়ে কৰি আছে আৰু লাষ্টলৈকে চাই থাকক দেই ভিডিঅ'টো। কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। এয়া আমাৰ গোসানী এতিয়া কঠীয়া ৰুব। ৰুলে কঠীয়াখিনি এৰি নিদিয়ে তাৰ হাতৰ পৰা। কি মজা পাইছে তাৰ বোকা চুই হাঁহি চাবচোন লাষ্টলৈ যি হাঁহে। এৰিয়ে নিদিয়ে কঠীয়াখিনি। হাঁহি চোৱা তাই। কি ভাল পাইছে বোকা চুই। কেনেকৈ বোকাখিনি চুই থাকে দেখিছে। মোক লক্ষ্য কৰিছেনে কঠীয়াখিনি 1 2 3 4কৈ হিচাপ কৰি থাকোঁতে যায় একে। মা ইমান ধুনীয়াকৈ ধুমাধুম ৰুইকৈ গুচি যায়গৈ। লাষ্টত মই অকলে থাকিব লাগে। চাই থাককচোন লাষ্টলৈ ভিডিঅ'টো। অকলশৰে ৰুই আছোঁ অৱস্থাহীন জীৱন। দেখিছে কেনেকুৱা লাগিছে মোক দেখিবলৈ। বাই যাওঁগৈ হা আমি পথাৰৰ পৰা। দেখিছে ঘৰত আহি কিমান গা ধুইছে পথাৰৰ পৰা আহি ঘৰলৈ। কি কৰিছা তুমি?